হয়, মুকলমা মহকুমা অসামৰিক যিখন চিকিৎসালয় এখন অসমৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ চিকিৎসালয়। ইয়াৰ বহু চিভিল হস্পিটেলতকৈ ইয়াতে অধিক পেচেণ্ট ডেইলি আহে। আমাৰ নলবাৰী চিভিল হস্পিটেলৰ নিচিনা হস্পিটেলত ডেইলি আউটডোৰ পেচেণ্ট 200, কিন্তু আমাৰ এইখন আউটডোৰ পেচেণ্ট 400তকৈ অধিক হয়। এটা বৃহৎ অঞ্চল সামৰি এই চিভিল হস্পিটেলখন, আৰু চিভিল হস্পিটেলখনত যথেষ্ট কৰণীয় আছে। আমি ইয়াৰ পেচেণ্ট অনুযায়ী সা সুবিধা পৰ্যাপ্ত নহয়। গতিকে আজি মই প্ৰথমবাৰ আহি হস্পিটেলখনৰ যিখিনি অভাৱ অভিযোগৰ বুজ ল'লোঁ, আৰু খুব সোনকালে এই হস্পিটেলখন যিখিনি অভাৱ অভিযোগ আছে সেইখিনি দূৰ কৰি যাতে মিনিমাম প্ৰয়োজনীয় চিকিৎসাখিনি ইয়াৰ জৰিয়তে আমি দিব পাৰোঁ। বিনা কাৰণত পেচেণ্টবোৰ যাতে আমাৰ নলবাৰী বা গুৱাহাটীলৈ যাব লগা নহয়, সেই গোটেই কথাখিনিলৈ আমি অলপ পৰ্যালোচনা কৰিছোঁ, আৰু কৰিব লগা বহুত আছে। ষ্টেপ বাই ষ্টেপ কামখিনি কৰিব লাগিব। আজি এটা আধাৰিলা হ'লে মুকলমাখিনি কি আধাৰ? আমাৰ হস্পিটেলৰ পিছফালে আমি প্ৰায় 2 বিঘা মাটি নতুনকৈ লৈছিলোঁ। ব্যক্তিগত মানুহৰ মাটি আছিলে, ন্যায়াধিপত্যৰ মাটি আছিলে, তেওঁলোকক আমি বেলেগ জেগালৈ চিফ্ট কৰিছিলোঁ। কাৰণ হস্পিটেলখনৰ আমাৰ কেইবাটাও বিল্ডিং আৰু বনাব লগা আছে, মাটিৰ অভাৱ আছিল। সেই মাটিখিনিৰ চাৰিবেৰ আমি ৱাল কৰিব লাগে। তাৰ ৱালৰ আধাৰিলা আমাৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত, আমাৰ মুকলমা গাঁও পঞ্চায়তৰ অধীনত এই এটা আংশিকভাৱে তাৰ বাউণ্ডাৰী ৱালৰ কামো আমি হাতত লৈছিলোঁ। আজি তাৰ আধাৰশিলা স্থাপন কৰিলোঁ। বৰ্তমান কি মুকলমা মেডিকেলত অপ্ৰীতিকৰ কিছুমান পৰিৱেশৰ সৃষ্টি হ'ব হয়, প্ৰশাসনৰ ক্ষেত্ৰত এই বিষয়ত আপুনি কেনে ধৰণৰ? আজি মই জাষ্ট আহি গোটেইখিনি বুজ লৈছোঁ। হয়, ইয়াতে কিছু পেচেণ্টৰ অভিযোগ আছে। সেই গোটেই কথাখিনি আজি আমি আলোচনা কৰিছোঁ, আৰু এই গোটেই কথাখিনি আমি নিৰাময় কৰাৰ ব্যৱস্থা কৰিম।